সঁচাকৈ মানে গাছ তাৰমানে এতিয়া গাজি দি আছে এতিয়া অলপ পাছত 6টামান বজাত আমি এতিয়া বিহু দিব যাম তো বিহুৰ আপোনালোক গাঁৱৰ আমাৰ ঘৰত পুৰা দৃশ্য খাব ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাছ গাজি খাইছোঁ এতিয়া অলপ পাছত তুমি এতিয়া তোকে ডিছকাছ কৰি আহোঁ দিয়ক ডিছকাছ কৰি এনেকৈ ধুতি গিলাখান এই পেটতে হাফ পেণ্ট পিন্ধি যাই আছোঁ ৰ'ব এইখন গাঁঠৰ মানে ৰাজু ধুতি আজি পিন্ধি পাইছোঁ কিন্তু হ'লেও আৰু বেলেগে পিন্ধাই দিয়ে আজি আৰু নিজে নাই আৰু পিন্ধিম দিয়ক নাই নৰি পিন্ধাই দিব লাগিব কাবে মই টেকাইছোঁ ৰ'ব গাইছ কি বল হয় তাৰ অ' মানে ক'তে চবেই ৰেডি হৈ আছোঁ ধনমণি চাওঁ মজাকৈ চলা পিন্ধি আহিছে তাৰ বিহু দি বিহু চবেই ৰেডি পুৰা মজাকৈ চাহংমান নাচনীবিলাক আহে চাই দিয়াচোন এই চাই দি গোটেই আৰু দুটা আছিল আৰু দুটা আছে কোকগেল আমি আৰু বিহু চিহু দিবা যাই আছোঁ তো এতিয়া মোৰ লগত আছে সিদ্ধে তো সিদ্ধেৰ ইনষ্টাগ্ৰামটো ডিছক্ৰিপশ্যনত থাকোঁ আৰু হেডিংকৈ ভাহি আছে চাই দিয়ক এতিয়া ইয়াত ফ'ল' কৰি দিব ইয়াতো আৰু মোৰটো ফ'ল' কৰি দিব তো এতিয়া বিহু দিম বিহু মেইন ইফাল চাইডে যায় তাৰে কি লাভ নাই তো গাইজ এনেকৈ বিহু দিয়া শেষ তো এতিয়া যদি তোমাৰ প্লিজ লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু মোৰ ফালৰ পৰা সকলোকে ৰঙালী বিহুৰ বহু শুভেচ্ছা জনালোঁ বাই বাই